হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। পথাৰলৈ এপাক আহিলোঁতো পথাৰখনৰ ভিউটো চাওক কি মজা। এইখন হ'ল আমাৰ বিহালী পথাৰটো, ইয়াৰ ভিউটো চাওক না কি মজা। সেইখন হ'ল অৰুণাচল পাহাৰ। মই এবাৰ জুম কৰি দেখাই দিছোঁ, ভালকৈ চাই লওক। ইয়াৰ পৰা একদম আজি ৰ'দটো দিছে যে পূৰা ভালকৈ দেখি থাকি। পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি। বাই বাই গাইজ, মই এতিয়া ভাত খাওঁগৈ। ভাত খাই লৈ আপোনাক বেলেগ এটা জেগাত গৈ আপোনাক বেলেগ এটা ভিউ দেখাই আছোঁ। ব'লক। তো মই ঘৰত আহি গাখীৰগিলাচ এতিয়া খাই লওঁ। তো খাই লৈ ভাত কেইটামান খাই গৈ আছোঁ এটা ধুনীয়া জেগাত। মই এতিয়া গৈ আছোঁ বৰ্তমান মোৰ লগৰ এটাৰ ঘৰলৈ। লগৰটোক ঘৰত গৈ দেখাই আছোঁ এটা মজা ভিউ। ব'লক। পালো ঘূৰি ঘূৰি একেই ঠিকনা, কিছু বাসনা কিছু যাতনাত কেঁকুৰিতে আছো ৰৈ। এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে। শুনিছো গুণগুণনি শুনিছো খিলখিল। লগৰটো ঘৰ পাবলৈ আৰু বেছি দূৰ নাই। মোৰ লগৰটো ৰখি আছে, মই গৈ আছোঁ কাৰণে সি ঘৰতে ৰখি আছে। তাৰ লগত মই এতিয়া যাম ব্ৰহ্মপুত্ৰ পাৰলৈ। তো মোৰ লগতে আপোনালোককো লগতে লৈ আহিছোঁ। তো ভিডিঅ'টোক স্কিপ নকৰি ভালদৰে চাই থাকক আৰু ধুনীয়া ধুনীয়া পৰিৱেশ দেখিবলৈ পাই থাকিব। তো চাই থাকক। আৰু আজি ৰ'দটো খুবেই বেছি, তো বাহিৰলৈ ওলাবই নোৱাৰি। তেনেকেই আপোনালোকৰ কাৰণে আহিছোঁ ভিডিঅ' বনাবলৈ। তো ৰ'দ সহ্য কৰি ৰাস্তাটো চাওক, কিমান সৰু ৰাস্তা। ইফালেও পাহাৰ সিফালেও পাহাৰ, মাজতে সৰু ৰাস্তা। এইটো সৰু ৰাস্তাটোৰে আহি আছোঁ এতিয়া মই অকলে অকলে। বাটত কৰোণাই নাপালে হ'ল, অকলে আহিছোঁ। কৰোণাই নাপালে হ'ল খালি। ভিউটো চাওক না কি মজা নেচাৰেল। তো গাইছ, এতিয়া আমি আহি পাই গ'লোঁ মোৰ লগৰটোৰ ওচৰত। তো এইজনে হ'ল মোৰ লগৰ। এইজনৰ লগত এতিয়া আমি যাম চাপৰি কিছুমান পৰিৱেশ চাবলৈ। তো আমাৰ লগতে আপোনালোককো দেখাম পৰিৱেশবোৰ। আৰু মোৰ লগৰটোৱে বোলে কিবা কয়, সেয়া দিছোঁ। হয়, নমস্কাৰ। আপোনালোকে গম পাইছেই এতিয়া পথাৰৰ ছিজন। আমি ভাবিছোঁ পথাৰৰ এটা প্ৰথম ভিডিঅ' লৈ লওঁ, তাৰপিছত আমি চাপৰি ফালে যাম। এয়া আমি প্ৰথম গৈ আছোঁ পথাৰলৈ। আমাৰ মামীহঁতে মাটি ৰুই আছে, তাতে গৈ আছোঁ। ফ্ৰেণ্ড, এয়া দেখিছে পথাৰৰ পৰিস্থিতি, যিহেতু টিকা ফটা ৰ'দ দি আছে। এয়া চাওক, আপোনাৰ পথাৰ গোটেই ফাটি চিটি গৈছে। এয়া আমাৰ মাটি ৰুই আছে। আমি তালৈকে যাওঁ ব'লক। যিহেতু আমি পথাৰলৈ আহি আছোঁ, ইয়াৰ প্ৰথম পথাৰ বুলি ক'লে জানেই ৰোৱনী। ৰ'দত মানুহে ৰুব পৰা নাই। এয়া দেখিছে আপোনালোকে ছাতি লৈ বহি আছে। ফ্ৰেণ্ড, এয়া দেখিছে কঠীয়া, এয়া মাটি ৰুই আছে। ব'লক আমি চাওঁ। এয়া পথাৰ দেখিছে যিহেতু শুকান। আমি প্ৰথম ৰোৱনীৰ পৰা যিকোনো এটা কথা সুধি আহোঁ। কওক, মাটি ৰুই কেনেকুৱা লাগিছে? কেনেকুৱা লাগিব? শুকান বোকা ৰ'দে ৰ'দে নষ্ট কৰাই গৈছে। পানী দুনি নাই, ৰ'দৰ প্ৰতাপ বেছি হৈছে। এয়া দেখিছে দোষ, আপোনালোকে দেখিছে ফ্ৰেণ্ড। এয়া যিহেতু শুকান শুকান মাটি, পানী পাবলৈ নাই, যিহেতু টিকা ফটা ৰ'দ। এইজন মোৰ লগৰ দেখিছে। তো লকডাউনত চলিব পালে পইচা নাইকিয়া হৈছে কাৰণে তো ল'ৰা মানুহ হৈ মাটি ৰুই আছে। এয়া পথাৰত আপোনালোকে দেখিছে এয়া কিমানখিনি ৰুইছে। মুখখন এবাৰ দেখাইছোঁ, মুখখন চাওঁ এবাৰ ভালকৈ। এইটোতে হ'ল মোৰ লগৰ। যিহেতু লকডাউন
ক'লৈকো যাব পৰা নাই, সেইকাৰণে মাটিকে ৰুই আছোঁ আৰু খেতিয়কৰ ল'ৰা কি কৰিব। তো গাইছ এয়া দেখিছে পথাৰৰ পৰিস্থিতি, পানীৰ প্ৰব্লেম কাৰণে মানুহে খেতি কৰিব পৰা নাই ভালকৈ। তো এয়া দেখিছে কিমান প্ৰব্লেমত মানুহে মাটি লগাই আছে, তেনেকেই চৰিয়া দি পানী দি দিয়ে। তো পানী ব্যৱস্থাটো ইয়াত হোৱাহেঁতেন বেছি ভাল আছিলে, চৰকাৰে পানী ব্যৱস্থাটো ইয়াত দিয়া নাই। গতিকে তো এয়া মানুহ খেতি মাটি এনেকৈ পৰি আছে, তো হাল বায়ো এতিয়া খেতি মাটি ৰুব পৰা নাই। আমি পথাৰত আহি কঠীয়া তলিত উপস্থিত হৈছোঁহি। যিহেতু পথাৰ বুলি ক'লে কঠীয়া লাগেই, আপুনি জানে। এই আমাৰ মামীয়ে দুষাৰমান কিবা ক'ব বোলে কঠীয়াতলিৰ বিষয়ে আৰু আপোনাৰ এই পানী নথকাৰ বিষয়ে। কিনো ক'ম আৰু এতিয়া শাওণমহীয়াত যি পানী ভৰত বানপানী উঠে আৰু এই অঞ্চলত এতিয়া তেনেকুৱা জেগাত মানে বৰ খেলা ফিল হৈছে আৰু এতিয়া তাতকৈ আৰু কি ক'ম আৰু দুখৰ বিষয়। কাৰণ খেতিয়ক মানুহ আমি খেতি নকৰিলে উপায় নাই, এতিয়া নকৰিলেনো খাম কি? ৰাইজে চব ফালৰ পৰা সুবিধা দিছে, কিন্তু আমাৰ এখনো চাৰ্টিফিকেট এটাও দিয়া নাই। তো গাইছ এতিয়া আমি যাবলৈ ওলাইছোঁ চাপৰি। তো চাপৰি কিছুমান পৰিৱেশ আপোনালোকক দেখাম। এইজন মোৰ লগৰজনে মই এতিয়া চাপৰি যাব ওলাইছোঁ। তো আমাৰ লগতে আপোনালোককো নিম বুলি আহিছোঁ। তো ব'লক। গাইছ এতিয়া আমি অলপ কিবা কিবি খাই লৈ অলপ ৰেষ্ট ল'লোঁ। তো গাইছ ফাইনেলি আমি আহি পাই গ'লোঁ সেই চাপৰিটো। আৰু সৰুখন পাহাৰ দেখিছে, সেইখন পাহাৰ হ'ল কাজিৰঙা পাহাৰ। আজি ৰ'দ বেছিকৈ দিছে কাৰণেতো একদম পূৰা একদম জিলিকি গৈছে, একদম ভালদৰে বাছ দেখুৱাই দিছোঁ, চাই লওক। জুম কৰি দেখাই দিছে এবাৰ ইয়াৰ পৰা কাজিৰঙা পাহাৰ। বেছিকৈ ধৰিব নোৱাৰি, অলপ অলপ ধৰিব পাৰি ইয়াৰ পৰা। এইখিনি হ'ল কাজিৰঙা পাহাৰ। ইয়াৰ পৰা দেখিয়ে থাকি কিন্তু এতিয়া কাজিৰঙা যাবলৈ হ'লে আমাৰ এইফালে তিনি ওচৰ হয়, ব্ৰহ্মপুত্ৰখন পাৰ হ'লেই কাজিৰঙা পাহাৰ পায়। কাজিৰঙা পাহাৰ, কাজিৰঙা। তো গাইছ ভিউটো চাওক ন, কি মজা, সেউজীয়া একদম নেচাৰেল একদম। এনেকুৱা এটা পৰিৱেশৰ মাজত থাকি খুবেই সঁচাকৈ মজা লাগে। তো আহক আৰু আমাৰ ভিডিঅ'টো আগৰখিনিলৈ আৰম্ভ কৰোঁ। কাষতে আছে এখন ডাঙৰ বাগান। তো বাগানৰ কাষতে আছে এইখন দেখিছে, এখন হ'ল এখন বিল, ডাঙৰ বিল হয় এখন বিল। সৌখন দেখিছে, সেইখনেই হ'ল কাজিৰঙা পাহাৰ। আমাৰ ইয়াৰ পৰা বহুতো ওচৰতে হয় কাজিৰঙা যাওঁ বুলি ক'লে, কিন্তু এনেই মেইন ৰোড দি গ'লে বহুত দূৰ হয়, কিন্তু এইফালে মানে নাৱত গ'লে তেনেই ওচৰ। এইখন হ'ল কাজিৰঙা পাহাৰ। সপোনতে আহি ধৰিবা সাৱতী, মৰমে চুমাকি হৈ ডিঙিৰলে তুমি কাণে কাণে আহি মৰম দিবা ঢালি, কোমল কোমল ভাষা বুজাব নোৱাৰা।